নতুন এটা ভিডিঅ'লৈ স্বাগতম। বিলাহী দুটা ল'লোঁ আৰু নহৰু কেইফুটামান আৰু জলকীয়া আৰু ইয়াত পিঠাগুড়ি লৈ পেলাই এটা সুন্দৰ ৰেচিপি বনাবৰ কাৰণে গৈছোঁ। ইয়াত তেল নিদিয়াকৈ আপোনাৰ বিলাহী আৰু জলকীয়া আৰু লগতে নহৰু কেইফুটামান দি প্ৰথমতে ভাজি ল'লোঁ, ধুনীয়াকৈ সুন্দৰকৈ ভাজি ল'লোঁ। আৰু তাৰ পাছত সেইখিনি ভাজি হোৱাৰ পাছত এইখিনি চব ইয়াত খুন্দি দিলোঁ, খুন্দনাত ধুনীয়াকৈ খুন্দি ল'লোঁ ধুনীয়াকৈ। আৰু 4টা ডিম ল'লোঁ আৰু সেইকেইটা বইল কৰি ল'লোঁ পূৰা। এয়া গাখীৰক আমাক গুচাবলৈ দিছোঁ, গাখীৰে গুচাই আছে। আৰু এয়া আলু কেইপিচমান কাটি ল'লোঁ, এয়া গৰম পানীত আলু দি দিলোঁ ধুনীয়াকৈ সুন্দৰভাৱে। আৰু এয়া বইল ডিমকেইটা ধুনীয়াকৈ কাটি লোৱা হ'ল, যাতে নিমখটো ভালদৰে সোমায়, ধুনীয়াকৈ কাটি দিছোঁ। আৰু তাৰপাছতে এয়া পিঠাগুড়িখিনি অলপ পানী দি গুলি লোৱা হ'ল। আৰু এইকেইটা ডিম এটা মানুহ বাঢ়ি গ'ল কাৰণে 5টা কৰি দিলোঁ। আৰু তাৰপাছত এয়া দি দিলোঁ জুইত আলুখিনি সিজিবলৈ। আৰু পিঠাগুড়িখিনি গুলি থোৱা আছে ধুনীয়াকৈ সুন্দৰকৈ। আৰু এই পিঠাখিনি হোৱাৰ পিছত এয়াখিনি যিখিনি খুন্দি লোৱা আছিলে সেইখিনি ইয়াত দি দিয়া হ'ল আলুখিনিৰ লগত ধুনীয়াকৈ মিহল কৰি। তাৰপিছত এয়া পিঠাগুড়িখিনিও তাত ধুনীয়াকৈ দি দিয়া হ'ল। তাৰপিছত উতলটো অহাৰ পাছত ধুনীয়াকৈ পিঠাগুড়িখিনি ইয়াত মিহলাই দি দিলোঁ। আৰু অলপ দেৰি থোৱাৰ পাছত এই ডিমকেইটাও দি দিয়া হ'ল ধুনীয়াকৈ সুন্দৰকৈ। আৰু তাৰপাছত যোনটো টেষ্ট আহিলে নাই আপোনালোকক নকৈ নোৱাৰি, সঁচাকৈ আপোনালোকেও বনাই খাই চাব। এই ডিমখিনি উতলিবলৈ দি থোৱা হ'ল ধুনীয়াকৈ, নিমখ ধুনীয়াকৈ সোমাই গৈছে। নেমু অকণ লাষ্ট চিপি দিলোঁ। আৰু তাৰপাছত ধুনীয়া টিপটপ মোৰ ৰেচিপি প্ৰস্তুত হৈ গ'ল আৰু এতিয়া খাব পৰা হৈ গ'ল।